নমস্কাৰ মোৰ নাম কৃষ্ণ ভুজেল আজি এক বিশেষ বিষয় লৈ মই সামাজিক মাধ্যমত আহিবলগীয়া হৈছে কাৰণ সামাজিক মাধ্যমতে মই দেখিবলৈ পালো যে এগৰাকী সংগঠনৰ নেতাই হদিয়াত অসমত বসবাস কৰা খিলঞ্জীয়া গোৰ্খা জনগোষ্ঠীৰ বিষয়ে বিৰূপ মন্তব্য কৰিছে আৰু যি মন্তব্যই আমাক আঘাত দিছে আৰু সেইহে মই আজি এই ধৰণে মাধ্যমত আহিবলগীয়া হৈছে মই এনে ধৰণৰ মন্তব্য কৰা সেই নেতাগৰাকীক প্ৰথমতে প্ৰশ্ন কৰিব বিচাৰো যে আপুনি কেতিয়াও অসমত বসবাস কৰা খিলঞ্জীয়া গোৰ্খা জনগোষ্ঠীৰ ইতিহাস অধ্যয়ন কৰিছেনে নিশ্চয়কৈ পঢ়া নাই আৰু বহুত কথাই নাজানে আৰু সেই কাৰণে আপুনি এনে ধৰণৰ মন্তব্য কৰিছে গতিকে এগৰাকী সামাজিকভাৱে দায়বদ্ধ নাগৰিক হিচাপে এগৰাকী নেতা হিচাপে কোনো জনগোষ্ঠীৰ বিষয়ে একো নজনাকৈ ইতিহাস সম্বন্ধে একো কথা অধ্যয়ন নকৰাকৈ এনে ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থকাটো উচিত বুলি মই ভাবো 1816 চনৰ হুগলী সন্ধিৰ কথা কি আপুনি যদি নাজানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য ৰতিকান্ত উপাধ্যায় আৰু তেওঁৰ দ্বাৰা প্ৰতিষ্ঠা কৰা সত্ৰৰ কথা যদি আপুনি নাজানে তেতিয়াহ'লে গোৰ্খা জনগোষ্ঠীৰ বিৰুদ্ধে এই ধৰণৰ মন্তব্য নকৰিব অসম আন্দোলন ভাষা আন্দোলন ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰাম এই আটাইকেইটা সংগ্ৰামত গোৰ্খা জনগোষ্ঠীৰ অৱদান ত্যাগ কি আপুনি যদি নাজানে তেতিয়াহ'লে এই ধৰণৰ মন্তব্য নকৰিব স্বাধীনতা সংগ্ৰামী দলবীৰ সিং লোহাৰ কোন ছবিলাল উপাধ্যায় কোন বিষ্ণুলাল উপাধ্যায় কোন হৰিপ্ৰসাদ গোৰ্খাৰাই কোন আপুনি যদি চিনি নাপায় তেতিয়াহ'লে এই ধৰণৰ মন্তব্য আপুনি কেতিয়াও নকৰিব অসম আন্দোলনৰ 855 জন শ্বহীদৰ ভিতৰত ছগৰাকী শ্বহীদ অসমৰ গোৰ্খা জনগোষ্ঠীৰ শ্বহীদ হয় সেই কথা যদি আপুনি নাজানে তেতিয়াহ'লে আমাক প্ৰশ্ন কেতিয়াও নকৰিব বৈজয়ন্তীমালা দেৱী কোন আপুনি যদি চিনি নাপায় তেতিয়াহ'লে আপুনি গোৰ্খা জনগোষ্ঠীৰ ওপৰত বিৰূপ মন্তব্য কৰাৰ পৰা বিৰত থাকিব গতিকে মই আপোনাক অনুৰোধ জনাইছো প্ৰথমতে অসমৰ থলুৱা খিলঞ্জীয়া গোৰ্খা জনগোষ্ঠীৰ ইতিহাস সম্বন্ধে অধ্যয়ন কৰি লওক তাৰ পাছত মন্তব্য কৰিব একো কথা নজনাকৈ মন্তব্য কৰাটো অনুচিত গতিকে মই আপোনাক অনুৰোধ জনাইছো যে আপুনি নিজৰ বক্তব্যটো সামাজিকভাৱে উঠাই লৈ এক সম্প্ৰীতিৰ পৰিৱেশ সৃষ্টি কৰক লগতে আপোনাক মই জনাবলৈ বিচাৰিছো যে আপুনি যি ধৰণে কৈছে যে হিন্দী ভাষাত লিখে বা হিন্দী ভাষাত কয় আপোনাৰ জ্ঞাতাৰ্থে মই জনাই দিওঁ যে আমি যিটো ভাষা কওঁ সেই ভাষাটো হৈছে নেপালী ভাষা অথবা গোৰ্খা ভাষা আমাৰ ভাষা আৰু হিন্দী ভাষা সম্পূৰ্ণ বেলেগ আমি আমাৰ ভাষা যিটো লিপি লিখো সেই লিপিটোহে একে অৰ্থাৎ হিন্দী ভাষাৰ লিপি আৰু গোৰ্খা ভাষাৰ লিপি একেই দেৱনাগৰী লিপি গতিকে সেই কথা আপুনি প্ৰথমতে জানি লওক তাৰ পাছত ভাষাৰ ওপৰত মন্তব্য কৰিব লগতে আপোনাক মই এটো জনাই দিওঁ যে নেপালী ভাষা অথবা গোৰ্খা ভাষাক ভাৰতীয় সংবিধানে 8ম অনুসূচীত সাংবিধানিকভাৱে স্বীকৃতি প্ৰদান কৰিছে গতিকে সেই সাংবিধানিকভাৱে স্বীকৃতি প্ৰদান কৰা ভাষা একোটা প্ৰসাৰ কৰা বা কোৱা বা লিখাক লৈ পিনে আপুনি যদি প্ৰশ্ন উত্থাপন কৰে আমি সেই কথা কেতিয়াও মানি ল'ব নোৱাৰো আৰু এটা কথা মই আপোনাক জনাবলৈ বিচাৰো যে মই যদিও গোৰ্খা জনগোষ্ঠীৰ এগৰাকী ছাত্ৰ হয় কিন্তু মোৰ অধ্যয়ন মই সৰুৰে পৰা অসমীয়া মাধ্যমক নিজৰ মাতৃভাষা হিচাপে অধ্যয়ন কৰিছো আৰু মোৰ এনেকৈ বহুত লগৰ আছে আমাৰ গাঁৱতো বহু মানুহ আছে যিয়ে অসমীয়া ভাষাকে নিজৰ মাতৃভাষা হিচাপে গ্ৰহণ কৰি আমি অধ্যয়ন কৰি আছো 2011 চনৰ লোকপিয়লৰ সময়ছোৱাতো গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন মানুহে অধিকাংশই মানুহে অসমীয়া ভাষাকে নিজৰ মাতৃভাষা বুলি তাত লিখিছে আজি শিৱদাফাই যদি ক'ৰবাত গৌৰৱ অসমৰ নাম উজ্বলাইছে আজি যদি উমা চিত্ৰে যদি অসমৰ নাম উজ্বলাইছে আমি কিন্তু কেৱল গোৰ্খা গৌৰৱ বুলি কোৱা নাই আমি কৈছো অসমৰ গৌৰৱ কাৰণ আমি নিজকে অসমীয়াকৈ ভাল পাওঁ আচলতে আপোনাক মই স্পষ্টভাৱে কৈ দিব বিচাৰিছো যে আমি গোৰ্খা জনগোষ্ঠীৰ মানুহে শান্তি সম্প্ৰীতি ভাল পাওঁ আমি সকলোৰ লগত মিলি থাকি ভাল পাওঁ আমি সকলো জাতি জনগোষ্ঠীৰ মাজত এক ভাতৃ ভগ্নীৰ এক পৰিৱেশ সৃষ্টি কৰো আৰু সেয়ে আমি ইমান যুগান্তৰৰ পৰা মিলি পিনে অসমৰ জাতি মাটি ভেটি অসমৰ সাহিত্য সংস্কৃতি ভাষাৰ উন্নতিৰ কাৰণে সকলোৰে লগত কান্ধত কান্ধ মিলাই হাতত হাত ধৰি যুদ্ধ কৰি গৈছো আৰু এতিয়াও যদি অসমী আইৰ গৰিমাত যদি কোনোবাই কালিমা হানিব বিচাৰে কোনোবা যদি আঘাত দিব বিচাৰে আমি গোৰ্খা জনগোষ্ঠীৰ মানুহে অসমী আইৰ সন্তান হিচাপে প্ৰথমতে আগবাঢ়ি যাম গতিকে কোনো জনগোষ্ঠীৰ ওপৰত বা জনগোষ্ঠীটোৰ আঘাত হনা কিছুমান কথা কোৱাৰ পূৰ্বে এগৰাকী জননেতা এগৰাকী সামাজিকভাৱে দায়বদ্ধ নেতা হিচাপে কিছুমান কথা জানি লোৱাটো উচিত গতিকে আগন্তুক দিনত আপুনি যাতে এই ধৰণৰ ভুল নকৰে আৰু কোনো জনগোষ্ঠীৰ ওপৰত মন্তব্য কৰাৰ পূৰ্বে প্ৰথমতে যে অধ্যয়ন কৰি ল'ব সেই কথা মই আশা কৰিছো আৰু গোৰ্খা জনগোষ্ঠীৰ বিৰুদ্ধে বিশেষভাৱে এই ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈকো আপোনাক আহ্বান কৰিছো ধন্যবাদ জয় গোৰ্খা জয় অসম